আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তামোলপুৰৰ মাজমজিয়াতে আমাৰ তামোলপুৰ হৰি মন্দিৰ, আঞ্চলিক হৰি মন্দিৰ। তামোলপুৰৰ এক ইতিহাস প্ৰসিদ্ধ আৰু ইতিহাস বহনকাৰী এটি অনুষ্ঠান তামোলপুৰ আঞ্চলিক হৰি মন্দিৰ। এই তামোলপুৰ আঞ্চলিক হৰি মন্দিৰৰ উদ্যোগত আমি এইবাৰ 68 সংখ্যক তামোলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ লাইখুটা স্থাপনৰ এটা কাৰ্যসূচী আছিলে। এটা মাংগলিক কাৰ্যসূচী এটা হাতত লৈ আমি অনুষ্ঠানভাগি সমাপন কৰিলোঁ। আমি অহা 5 নৱেম্বৰৰ পৰাই পৰম্পৰাগতভাৱে অসমৰ প্ৰতিটো হৰি মন্দিৰ, ৰাস মন্দিৰত এই অনুষ্ঠানটি হ'ব, ৰাস মহোৎসৱ। আমিও ইয়াৰ ব্যতিক্ৰম নহওঁ। 5 তাৰিখৰ পৰা আমি 11 তাৰিখলৈকে 7 দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানভাগি কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমি ধৰ্মধ্বজা উত্তোলন আৰু আমি তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ অনুৰোধ ৰাখিছোঁ। তাৰপিছত আমি জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। অসমৰ হাৰ্থব জুবিন গাৰ্গৰ অনুষ্ঠান আমি ইয়াত বাদ নিদিওঁ, সেইটো ৰাখিছোঁ। সন্ধিয়া আমাৰ মুখ্য দ্বাৰ, তাৰপিছত ৰাসস্থলী উদ্বোধন, আমাৰ মূল মন্দিৰৰ মুখ্য দ্বাৰ আৰু লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে বাণিজ্য মেলাৰ দ্বাৰ আমি উদ্বোধন কৰিম প্ৰথম দিনাৰ কাৰ্যসূচী। তাৰপিছত 6 তাৰিখে আমাৰ নাটক থাকিব, তাৰপিছত দিহা নাম প্ৰতিযোগিতা থাকিব। 7 তাৰিখত আমি নাগাৰা নাম ইয়াত অনুষ্ঠিত কৰিম। 8 তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধি বিকাশৰ কাৰণে আমি জুবিন গাৰ্গ লগতে আমাৰ ভূপেন্দ্ৰ সংগীত আমি অনুষ্ঠিত কৰিম, প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। লগতে আমাৰ জীৱন্ত ৰাসৰ ইয়াত আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। এনেধৰণে সাংস্কৃতিক সন্ধিয়াকে আদি কৰি শেষৰ দিনা আমি আমাৰ ময়ূৰ দত্তৰ আমাৰ সংগীতানুষ্ঠান থাকিব। বিভিন্ন ধৰ্মীয় লগতে সাংস্কৃতিক অনুষ্ঠানেৰে এক আটকধুনীয়া 12 অনুষ্ঠানেৰে আমি ৰাস মহোৎসৱ কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমি এইবাৰ 8 তাৰিখৰ পৰাই 8, 9, 10 তাৰিখলৈকে আমি বৃন্দাবন, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম দল বৃন্দাবন থিয়েটাৰক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ নাট্যাভিনয় থাকিব আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু তামোলপুৰৰ ইতিহাস বহনকাৰী এই অনুষ্ঠানটোত সকলোৱে আগভাগ গ্ৰহণ কৰিব। আৰু তামোলপুৰ এখন সাংস্কৃতিমান ঠাই, এই অতি সাংস্কৃতিমান ব্যক্তিসকলৰ সমলৰে পৰিপূৰ্ণ এখন তামোলপুৰীয়া বুলি আমি সকলোৱে গৌৰৱ কৰিম। নিশ্চিতভাৱে এই 7টা দিন তামোলপুৰত এক উখল মাখল পৰিৱেশ হ'ব বুলি আমি আশা কৰিছোঁ। এই বাৰ্তা আপোনালোকৰ জৰিয়তে আমি সমূহ তামোলপুৰবাসীৰ লগতে সমগ্ৰ অসমলৈ আমি প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ।